হাই দোস্ত, মই এতিয়া আছোঁ বালি নলবাৰী.বালিগাঁৱৰ টিহু অঞ্চলত। এতিয়া এখন বিহু আহি পেলাই ভোগালী বিহু। এতিয়া ভোগালী বিহুৰ উলহ মালহেৰে বালিগাঁৱৰ দেউৰীয়াপাৰা চুবুৰীত বনাইছে এখন টাইটানিক জাহাজ। আৰু এতিয়া মই আছোঁ টাইটানিকৰ ভিতৰৰ দৃশ্য এয়া দেখাব বিচাৰিছোঁ আপোনালোকক। চাওক, টাইটানিকৰ ভিতৰৰ দৃশ্য এয়া এনেকুৱা ধৰণে বনাইছে। এখন খিৰিকী দিছে, চাওক খিৰিকী ৰাতিৰ মুহূৰ্তত দিবলৈ এয়া লাইট দিছে। চাওক, এয়া লাইট সুন্দৰ ধৰণৰ এয়া লাইট দিছে। এতিয়া আপোনাৰ সম্পূৰ্ণ টাইটানিকখন এবাৰ ভালদৰে দেখুৱাব বিচাৰিছো। এয়া চাওক, আগপিনৰ পৰা এই টাইটানিকৰ ওপৰত আছে 4টাকৈ চুঙা, যিহেৰে ধোঁৱা ওলাই চাইলেঞ্চাৰ। আহি থাকক, এয়া উঠি গৈছোঁ মই। চাই থাকক, ভিডিঅ'টো শেষলৈ চাব। টাইটানিকৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক। টাইটানিকৰ এয়া ভিতৰৰ দৃশ্য, 4 মহলীয়া টাইটানিকখন চাওক, এবাৰ ভালদৰে চাওক। টাইটানিকৰ পিছফালৰ দৃশ্য। অসমীয়াৰ মান এইখন ইমান থিয়া, চাওক ইমান থিয়া যে নামিব ভয় লাগে। চাওক, আহোঁতে কোনটো পিনেৰে আহিলো তল পিছ পালো। এয়া গাঁৱৰ যুৱকে যোৱাবাৰৰ বগীবিল যি বনাইছে, সেই বগীবিল বনোৱা যিহেতু তেওঁলোকৰ উৎসাহৰ পইচা, সেই পইচাৰে অনাইছে এইটো মাইক আনিছে। এয়া বক্স আছে, চাওক পিছপৰা গাঁও, তথাপিও এওঁলোকে বনাইছে যোৱাবাৰৰ এইবাৰো টাইটানিক। যোৱাবাৰ বনাইছিল বগীবিল। আৰু আমি আপোনাক দেখাম বিভিন্ন ধৰণৰ ভেলাঘৰ। গতিকে চাই থাকিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকন বাটনটো দবাই দিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। একবাৰৰ বাবে আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ এখন ভালদৰে টাইটানিকখন। এয়া চাওক, অসমীয়াৰ যিহেতু একেলগে অসমীয়া বিহুক আদৰিছে, অসমীয়াৰ দৰে গামোচাৰে পতাকা উত্তোলন কৰিছে, আৰু গামোচাত লিখা আছে জয় আই অসম। চাওক, স্বাগতম বালি দেউৰীয়াপাৰা পৰিচালনা সমিতি, বালি নলবাৰী। বিভিন্ন ধৰণে খিৰিকী কাটি বিভিন্ন ডিজাইন দিছে এওঁলোকে। এখন দৰ্জা দিছে, দৰ্জা এওঁলোকে যাব পাৰিব। হাই দোস্ত, মই এতিয়া আছোঁ বালি নলবাৰী.বালিগাঁৱৰ টিহু অঞ্চলত। এতিয়া এখন বিহু আহি পেলাই ভোগালী বিহু। এতিয়া ভোগালী বিহুৰ উলহ মালহেৰে বালিগাঁৱৰ দেউৰীয়াপাৰা চুবুৰীত বনাইছে এখন টাইটানিক জাহাজ। আৰু এতিয়া মই আছোঁ টাইটানিকৰ ভিতৰৰ দৃশ্য এয়া দেখাব বিচাৰিছোঁ আপোনালোকক। চাওক, টাইটানিকৰ ভিতৰৰ দৃশ্য এয়া এনেকুৱা ধৰণে বনাইছে। এখন খিৰিকী দিছে, চাওক খিৰিকী ৰাতিৰ মুহূৰ্তত দিবলৈ এয়া লাইট দিছে। চাওক, এয়া লাইট সুন্দৰ ধৰণৰ এয়া লাইট দিছে। এতিয়া আপোনাৰ সম্পূৰ্ণ টাইটানিকখন এবাৰ ভালদৰে দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, আগপিনৰ পৰা এই টাইটানিকৰ ওপৰত আছে 4টাকৈ চুঙা, যিহেৰে ধোঁৱা ওলাই চাইলেঞ্চাৰ। আহি থাকক, এয়া উঠি গৈছোঁ মই। চাই থাকক, ভিডিঅ'টো শেষলৈ চাব। টাইটানিকৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক। টাইটানিকৰ এয়া ভিতৰৰ দৃশ্য, 4 মহলীয়া টাইটানিকখন চাওক, এবাৰ ভালদৰে চাওক। টাইটানিকৰ পিছফালৰ দৃশ্য। অসমীয়াৰ মান এইখন ইমান থিয়া, চাওক ইমান থিয়া যে নামিব ভয় লাগে।
চাওক আহোঁতে কোনটো পিনেৰে আহিলোঁ তল পিছ পালোঁ। এয়া গাঁৱৰ যুৱকে যোৱাবাৰৰ বগীবিল যি বনাইছে সেই বগীবিল বনোৱা যিহেতু তেওঁলোকৰ উৎসাহ পইচা সেই পইচাৰে অনাইছে এইটো মাইক আনিছে। এয়া বক্স আছে চাওক পিছপৰা গাঁও তথাপিও এওঁলোকে বনাইছে যোৱাবাৰৰ দৰে এইবাৰো টাইটানিক যোৱাবাৰ বনাইছিল বগীবিল। আৰু আমি আপোনাক দেখাম বিভিন্ন ধৰণৰ খেলাঘৰ। গতিকে চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকন বাটনটো দবাই দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। একবাৰৰ বাবে আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ এখন ভালদৰে টাইটানিকখন। এয়া চাওক অসমীয়া যিহেতু একেলগে অসমীয়া বিহুক আদৰিছে, অসমীয়াৰ দৰে গামোচাৰে পতাকা উদ্বোধন কৰিছে আৰু গামোচাত লিখা আছে জয় আই অসম। চাওক স্বাগতম বালি দেউৰীয়া পৰা পৰিচয় সমাপ্তি বালি নলবাৰী। বিভিন্ন ধৰণে খিৰিকী কাটি বিভিন্ন ডিজাইন দিছে এওঁলোকে। এখন দৰ্জা দিছে, দৰ্জা এওঁলোকে যাব পাৰিব।